ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে কমিউনিষ্টক হৰুৱা বিজেপি ময়ে। ভাৰতবৰ্ষত কোনোৱে বিজেপিয়ে হৰুৱাব পৰা নাই কমিউনিষ্টক। আই এম দ্য লন পাৰ্চন ইন ইণ্ডিয়া। কোন এম.এল.এ. মন্ত্ৰী আছে এনেকুৱা বুথৰ সভাপতি হোৱাৰ সাহস আছে? আজিলৈ ভাৰতবৰ্ষত জন্ম নাই, কাৰণ ৰঞ্জিত দাসে আজিলৈ কোনো বস্তু খুজি লোৱাই নাই। গতিকে বহুতো আগতে মন্ত্ৰী দেখিছিলোঁ, ডক্টৰবিহীন মন্ত্ৰী দেখিছিলোঁ, হয় নে নহয়? ডক্টৰবিহীন মন্ত্ৰী দেখিছিলোঁ, কিন্তু এতিয়া PHC নহয়, মোক যদি একো নাথাকে তথাপি দুখ নহয়, কাৰণ ৰঞ্জিত দাসে আজিলৈ কোনো বস্তু খুজি লোৱাই নাই, হয় নে নহয়? স্পীকাৰ হ'লেও খুজি লোৱা নাই, সভাপতি দুবাৰকৈ অসমৰ ভিতৰত ইতিহাস ৰচিলোঁ। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে কমিউনিষ্টক হৰুৱা বিজেপি ময়ে। ভাৰতবৰ্ষত কোনোৱে বিজেপিয়ে হৰুৱাব পৰা নাই কমিউনিষ্টক। আই এম দ্য লন পাৰ্চন ইন ইণ্ডিয়া। গতিকে এইবোৰ চব ভগৱানৰ প্ৰদত্ত। দলে চববোৰ দিলে, কিষাণ মৰ্চাৰ সভাপতি, দলৰ সম্পাদক, সাধাৰণ সম্পাদক, দুবাৰকৈ সভাপতি, স্পীকাৰ, মন্ত্ৰী, গতিকে হাত দিবলগীয়ানো কি? মইতো বুথৰ সভাপতি। কোন এম.এল.এ. মন্ত্ৰী আছে এনেকুৱা বুথৰ সভাপতি হোৱাৰ সাহস আছে? আজিলৈ ভাৰতবৰ্ষত জন্ম নাই। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা যদি ব্যক্তি আছোঁ ময়ে, যিয়ে নেকি সভাপতিৰ পিছত বুথৰ সভাপতি দায়িত্ব লৈছোঁ। সৰ্বভোগ সমষ্টিৰ 160 নং বুথৰ মই সভাপতি। একমাত্ৰ এটা পোষ্টে মই খুজি লৈছিলোঁ, বুথৰ সভাপতিজন মোৰ বৰপেটা ৰোডৰ সভাপতি ৰাজেশ চৰকাৰক খুজি লৈছিলোঁ যে ভাই মোক এটা তুমি দায়িত্ব এটা দিয়া, মোৰ বুথটোত অন্ততঃ মোক সভাপতি দিয়া। আৰু সেইকাৰণে মোৰ বুথত এইবাৰ মিউনিচিপালিটি ইলেকশ্যনৰ আনকণ্টেষ্ট, বুজা নাই, খুজি এনে লোৱা নাই, দলৰ ছাত্ৰ নাই নাই। ব্যক্তি কোনো ডাঙৰ কথা নহয়, ছিষ্টেম ডাঙৰ কথা। ব্যক্তি কোনো ডাঙৰ কথা নহয়, আমাৰ ছিষ্টেম ডাঙৰ কথা। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছিষ্টেমত JJM চলি আছে, গতিকে সেই ছিষ্টেমমতে আগুৱাই নিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱাকৈ প্ৰতিমাহে ৰিভিউ কৰিছিলে, গতিকে ঠিক তেনেকুৱাকৈ এতিয়াতো ৰিভিউ কৰিব। গতিকে আমাৰ সেই প্ৰক্ৰিয়া আৰু JJMৰ বা আমাৰ হেৰিয়াৰ মন্ত্ৰী আমাৰ 13জন আছিলে আগতে, পাব্লিক হেল্থৰ মন্ত্ৰী 13জন আছিল, জানে? কাৰণ মানে প্ৰত্যেক গাৰ্জেন মিনিষ্টাৰ